খবৰ মই তৃষ্ণাই স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। মোৰো বৰ্তমান ভালেই আছোঁ আৰু ইফালে মানে গাটো এইকেইদিন অকণমান ঠিকে লাগিছে। দৰৱ চৰৱ খাই আছোঁ ধৰি লওক। আৰু আপোনালোকে জানেই যিবিলাক ভিডিঅ' চাইছিলে মানে মোৰ ধৰক ব্ৰইলাৰবিলাক কৈছোঁ আপোনালোকক দৰৱ চৰৱ খাইছোঁ, গাখীৰ খাইছোঁ মানে সেইটো কাৰণে অলপ এতিয়া এইকেইদিন হোৱা নাই বাৰু। কিন্তু মাজে মাজে কেতিয়াবা মানে হয়, কিন্তু আগতে কেইদিন মানে প্ৰথমতে পূৰা ভয় পাই আছিলে। এতিয়া কিন্তু দিনটোত কেইবাবাৰ বা সেনেকৈ হয় আৰু আগতে মানে হোৱালে বহুত দেৰি ভৰাই থাকে মানে সেনেকুৱা। তাকে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আজি হৈছে বৃহস্পতিবাৰ আৰু শুই পিনে উঠি মেলি কাম চাম কৰি আজৰি হ'লেও পিছে বৰষুণ দিছে বাহিৰত। ভাত চাত বোলে খাব মেলি এফালে যাব লাগিব। খালে মানে ওচৰত সকাম আছে। কালি আছিলে ধৰা আজি সবাহ আছিলে, কালি যোৱা নহ'ল। কালি মোৰ কাপোৰ চিলালোঁ আৰু কিবা কিবি কাম আছিলে মানে সেইকাৰণে মোৰ কালি যোৱা নহ'ল। সেইকাৰণে আজি যাম বুলি ভাবিলোঁ। কাৰণে আজি বতৰো বেয়া আছে, হ'লেও যাবত লাগিবই নহয় গাঁৱত যেতিয়া এপাক গৈ আহিবগৈ লাগিব। সেইটো কাৰণে সোনকালে কামবোৰ কৰি আজৰি হ'ব লাগিব। আৰু এইফালে আমাৰ ঘৰৰ দেউতাহঁতেও মাতিছে যাব লাহেকৈ। তাৰপিছতে গাখীৰ আনিবলৈ গৈছে, তাকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সেইফালে আহিছোঁ, জলকীয়া কেইটামান মানে পকি আছে, বীজ জলকীয়া তাকে ছিঙো বুলি। আৰু বতৰ বেয়া, বৰষুণ পুৰা দি আছে। এইফালে জলকীয়া পকি আছে মানে ছিঙি লওঁ বুলি ভাবিছোঁ। এইবিলাক ডাঙৰ মানে পকি আছে, কিন্তু সেইটো কাৰণে মই ছিঙি বুলি ভাবিছোঁ। এইবিলাক এইটো সৰু ডাঙৰ এয়া এইটো আমৰ আচাৰ দেখিছেনে? কাটিলোঁ, জলকীয়া কাটি ইয়াতে ভৰাই দিলোঁ। সেইবিলাক আগতে ভৰাই থৈছিলে অলপ, আৰু মই এতিয়া বেছি নাই চিঙা, যিকেইটা মানে অকণমান ভালকৈ পকিলে মানে সেইকেইটাহে ছিঙি ভৰাই দিছোঁ। এইফালে সেয়া দেখিছে। এইফালে শাক বনাই আছোঁ জুইত, আৰু এইফালে মাছ বাচিব লৈছোঁ। মাছকেইটা বাচি মানে ফ্ৰাই কৰোঁ। মাছ এতিয়া ধৰি আনিছে জাকৈ মাৰি, তাকে বাচি মেলি ভাজোঁ আৰু। এইফালে গডৰেজটো খুলি লৈছোঁ, কাপোৰ এযোৰ উলিয়াম বুলি। এয়া বগা কাপোৰ এযোৰ উলিয়াই লৈছোঁ। সকামলৈ যাম বুলি কৈছোঁ যে, সেইটো কাৰণে বগা কাপোৰযোৰ উলিয়াই লৈছোঁ। আৰু এইযোৰ কাপোৰ মই মিছোৰ পৰা লৈছিলোঁ, আৰু এইযোৰ মই মোৰ ভিডিঅ' দি থোৱা আছে। মিছো সৰু ভিডিঅ' যিটো প্ৰথম দিছিলোঁ সেয়াতে আছিলে কাপোৰযোৰ। আৰু কাপোৰযোৰ চিলোৱাহে হৈছিলে, মানে পিন্ধা হোৱা নাছিলে। সেইটো কাৰণে মই পিন্ধিবলৈ বুলি লৈছোঁ। এই সকামে নিকামে পিন্ধিবলৈ ভাল মানে এইবিলাক কাপোৰ। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰে। সেইবিলাক মই ক'ড চ'ড দি থোৱা আছে নেকি, আপোনালোকে চাই ল'ব। এইফালে ৰেডি হৈ গ'লোঁ, এইফালে সকামলৈ যাম বুলি কৈছোঁ যে ওলাই আহিছোঁ। আৰু সেইফালে ওলাই ৰাস্তাত পোৱালিও ৰেডি হৈ কোচত ল'ব লাগে, মোক কেনেকুৱা কৰিছে দেখিছে। আৰু এইফালে আহি ডাইৰেক্ট চাহ পানী দিয়াত বহিলোহি। এয়া আৰু এইটো পোৱালি একদম কোচৰ পৰা নাযায়, মানে লগতে থাকিব লাগে। পুৰা গৰম নহয়, ৰ'দ নাই। চাহৰ ইয়াত বহি আছে, চাহ দিয়াত ঘৰৰ পৰা গ'লোহি। আহি মেলি ড্ৰেছ খোলোঁ, মানে প্ৰায় বহুত গৰম উঠিছে। আৰু এইফালে 4:30 বাজিলে। এইফালে এতিয়া মানে কাপোৰ চাপোৰ ভৰাবলৈ আছে, ভৰাই মেলি লওঁ, কাম বনো কৰিব লাগে। মোৰ কাৰেণ্টত আছে, মোবাইল চাৰ্জ আছিলে, সেইকাৰণে কিবা কাৰেণ্টটো আহিলে মোবাইলটো চাৰ্জত দিলোঁ বুলি ভাবিছোঁ। তাকে আপোনালোক পিছত লগ পাই আছোঁ। এইফালে সকামৰ পৰা আহি মেলি এতিয়া মাছ মাৰিছে, তাকে দেখুৱাইছোঁ আপোনালোকক ভিডিঅ'টো কৰি। এইফালে কেনেকৈ জাল দিছে মানে খুব দনিকণা মাছ। আৰু দনিকণা মাছ কোনে কোনে খাই ভাল পায় ক'বচোন, মোক খাই ভাল লাগে বেছি। আৰু এইফালে মাছ দেখিছে, এনেকৈ মানে কম কম লাগিছে চাগে, কিন্তু বহুতখিনি হয় মানে দনিকণা বেছি। আৰু ভাগে মাছ মানে তেনেকৈ নাখাব, কিন্তু দনিকণা গোটেইখিনি এয়াখিনি ৰিংটোত মানে ভৰাই থৈ দিছোঁ, পানী অকণমান দি। জীয়াকেইটা যি থাকক, দনিকণা মাছকেইটা ক'তনো যি থাকিব, হ'লেও মানে কেইটামান যি থাকক দি থৈ দিছোঁ। ইভাগে থাকিলে বেয়া হ'ব বুলি। তাৰপৰা তাতে পোৱালিও চব আছে, তাৰপৰা ভিতৰত ভৰাই থৈ দিওঁ।
হেল্ল' এভৰিৱান, এতিয়া গধূলি হৈ গ'ল আৰু মই মানে বস্তু এটা দেখাবলৈ আহিছোঁ। বস্তু মানে আগৰ ভিডিঅ'ত আপোনালোক কাপোৰযোৰ দেখাইছিলোঁ যে সম্পূৰ্ণ নহ'ল ন, দহি কৰি আছিলোঁ, দহি বাতি হৈ গ'ল আৰু ব্লাউজটো চিলোৱা নাছিলোঁ, ব্লাউজটো চিলাই গ'ল। তাকে ভাবিছোঁ আপোনালোকক দেখুৱাওঁ বুলি। তাকে কাপোৰযোৰ মই উলিয়াই থৈ দিছোঁ, জাষ্ট অকল দেখুৱাই দিলে হ'ব। আপোনালোকক দেখুৱাই দিওঁ কাপোৰযোৰ, মানে দেখুৱাম বুলি কৈছিলোঁ আপোনালোকক, মানে যিসকলে ভিডিঅ' চাই আছে গম পাইছে কাপোৰযোৰ কমপ্লিট হ'লে দেখুৱাম বুলি কৈছিলোঁ। এয়া বগা দহি বাতি দিলোঁ এইযোৰ, এতিয়া ক'ব দিয়ে কেনেকুৱা লাগিছে। এইটো বগা দহি বাতি দিলোঁ, এইটো হৈ গ'ল। আৰু ব্লাউজ পিচটো চিলালোঁ, ব্লাউজটো হৈছে এইটো, বেক চাইডটো চিম্পুল এনেকৈ গোল দিছোঁ ৰাউণ্ডকৈ, নিজে চাইছোঁ যিহেতু সেইকাৰণে একদম ফটকৈ চিলাই দিছোঁ, ভৰি যাম যিহেতু। এইটো দিছোঁ ৰাউণ্ডকৈ এনেকৈ চিলাই দিছোঁ। এই প্ৰতি এডোখৰ থাকিলে মানে চাদৰ এয়া লগাই দিওঁ, হাতটো সিমানটো চিম্পুল আৰু এইটো। তাকে আপোনালোক দেখুৱাম বুলি ভাবিছোঁ যিহেতু সেইকাৰণে দেখুৱাই দিলোঁ। কেনেকুৱা লাগিছে কাপোৰযোৰ ক'ব। আৰু লগতে মানে মই এতিয়া কাপোৰযোৰ মানে উলিয়াই লৈছোঁ, যিহেতু মই হৈ যাম বুলি কৈছিলোঁ, সেইটো কাৰণে উলিয়াই লৈছোঁ, ষ্টিচ দিওঁ মানে। তাকে ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। আৰু যিসকলে নতুন ভিডিঅ'টো চাইছে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগুৱাই যোৱাই সহায় কৰিব সকলোৱে। আৰু ভিডিঅ' তেনেকৈ দি থাকিম বুলি ভাবিছোঁ, কণ্টিনিউৱাছ চাই থাকিব সকলোৱে ভিডিঅ'বিলাক। এতিয়া ঘৰলৈ যাম, ঘৰত ভিডিঅ' বনাম বুলি ভাবিছোঁ, চাই থাকিব। বাই।